তো বলক আজি বনাও মটন লাইফতে ফাৰ্ষ্ট টাইম বনাই আছো আগতে বনাই পোৱা নাছিলো কেনেকুৱা হয় নাজানো সো লেটস গো মানে কথাটো এনেকুৱা যে আজি এনেই মটন খাব মন গ'ল সেইকাৰণে বোলো আজি ট্ৰাই কৰিয়ে দিওঁ আৰু ফাৰ্ষ্ট টাইম ইমানটা গম নাপাওঁ যে ভাল হ'ব বেয়া হ'ব আৰু আমাৰ কিচেনটো অলপ লেতেৰা হয় মানে ল'ৰাৰ কিচেন ন আমি গোটেইকেইটা লৰাই কৰি আছে বেচেলাৰ সেইকাৰণে অলপমান আৰু কিন্তু যিমানখিনি পাৰোঁ অলপ চাফা ৰাখিব ট্ৰাই কৰোঁ আৰু বনোৱাৰ টাইমত এনেকৈ গান চান বজাই ভাল লাগে দিয়কচোন যিহেতুকে একদম চিম্পল মটন কাৰী বনাব ট্ৰাই কৰিছোঁ সেইকাৰণে বাকীখিনি ষ্টেপ চাই থাকক আৰু এটা বহুত ইম্পৰ্টেণ্ট বস্তু এটা দিব পাহৰিছোঁ সেইটো হৈছে নিমখ দি লওঁ আৰু এয়া আমাৰ মটন কাৰী প্ৰায় হৈয়ে গ'ল আৰু আজি বোলো আমি বেলকনিতে খাই দিওঁ সেইকাৰণে এয়া বেলকনিত দেখিছেই একচুৱেলি আজিৰ পৰা এবছৰ আগত মই একো বস্তু বনাব জনাই নাছিলোঁ আজি যে মটন কাৰী বনালোঁ ফৰ দ্য ফাৰ্ষ্ট টাইম মোৰ কিবা বিশ্বাসে নহয় বাপৰে বাপ আৰু খোৱা শেষ হোৱাৰ পিছত মোৰ এই কুচুটো আমি চাওকচোন মই তাৰ চাৰ্টতে মচি দিলোঁ আৰু প্ৰথম হিচাপে বহুতখিনি ভাল আছিলে দেই তো কাৰোবাৰ যদি মন আছে দেন আহি যাবা মোৰ তাত মটন খাবৰ কাৰণে